হাই ফ্ৰেণ্ডছ, আজি এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ ৰঙালাওৰ পৰঠা। বাৰু কোনে কোনে খাইছে মোক জনাবচোন, আৰু যিসকলে খাই পোৱা নাই তেওঁলোকে এবাৰ ট্ৰাই কৰিব। এয়া মই ৰঙালাও লৈছোঁ আৰু ইয়াতে অকণমান নিমখ দি পেলাই মই কুকাৰত চিটি মাৰিব দি দিছোঁ। আৰু এইফালে মই অকণমান আটা মাৰি থৈ দিলোঁ। আৰু ইয়াৰ ৰঙালাওৰ মছলা মই ইয়াতে আদা, নহৰু, ৰেড চিলি, জিৰা, হালধি এইবিলাক দি দিলোঁ। আৰু ইয়াৰ ৰঙালাওখিনি সিজি গৈছে আৰু এতিয়া মই ইয়াতে ধুনীয়াকৈ মছলাখিনিৰ লগত ধুনীয়াকৈ সানি ল'ম। ইয়াতে ধনিয়া আৰু পিঁয়াজ সৰু সৰুকৈ কুটি দিব পাৰে। অৱশ্যে সেইটো অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই, টেষ্টৰ কাৰণে ভাল হয় দিলে। আৰু এয়া মই আটাখিনি মাৰি থৈ দিছিলোঁ আৰু এই ৰঙালাওৰ যিখিনি মিশ্ৰণ ভালকৈ মই মিক্স কৰি লৈছোঁ। আৰু এয়া মই অকণমান লাড্ডু বনাই বেলি লৈ ইয়াৰ ওপৰত মই ৰঙালাওখিনি দি দিছোঁ। আৰু ৰঙালাওখিনি দি এইখিনি গোটেই ৰাউণ্ডটো মই এনেকৈ লাড্ডুটো বনাই দিছোঁ। দি পেলাই এতিয়া ইয়াৰ ওপৰত অকণমান আটা ছটিয়াই লৈ এনেকৈ বেলিছোঁ। আৰু এতিয়া এইফালে এখন কেৰাহী বহাই দিছোঁ আৰু কেৰাহীত অকণমান তেল দিছোঁ। দি পেলাই গৰম হ'ব দি তাত মই ৰঙালাওৰ পৰঠাখন দি দিছোঁ, মানে ৰুটিখন। আৰু এয়া অকণমান মানে বেয়া হৈছে যিহেতুকে ৰঙালাওটো অকণমান পনীয়া পনীয়া হৈ থাকে। আৰু এয়া মোৰ ৰঙালাওৰ পৰঠা হৈ গ'ল। বাৰু বন্ধুসকল, কোনে কোনে খাইছে এনেকৈ জনাবচোন, আৰু যিসকলে খাই পোৱা নাই তেওঁলোকেও খাই চাব এবাৰ। বহুত টেষ্টি হয় আৰু হেল্ডি ৰেচিপি হয়। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকক কৈছোঁ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটোও বজাই দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।